ওয়েলকাম টু ডাবল স্টক অসমে ইনফরমেশ্যন বিচি মেডিকেল টেকনলজি কোর্সৰ কাউন্সেলিং ডেটটো দি দিলে বহুতে মোক কমেন্ট কৰি আছে দাদা বিচি মেডিকেল টেকনলজি কোৰ্সৰ যিখিনি সিট মেট্ৰিক দিছে সেইখিনি এটা কলেজৰ কাৰণে হয়নে না চাৰিটা কলেজৰ কাৰণে হয় আৰু কি মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট লাগিব এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ইয়াতে আপোনালোকৰ নোটিছটো দিয়া আছে ইয়াতে আপোনালোকৰ প্ৰত্যেকটো কোৰ্সৰ কাৰণে সিট মেট্ৰিক্সটো দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰিছে বেটছ ইন কাৰ্ডিয়াক কেয়াৰ টেকনলজি ইয়াতে আপোনালোকৰ 10টা সিট আছে বেটছ ইন ডায়ালিসিস টেকনলজি ইয়াতে আপোনালোকৰ 10টা সিট আছে বেটছ ইন ট্ৰামা এণ্ড ইমাৰ্জেন্সি ইয়াতে আপোনালোকৰ 30টা সিট আছে বেটছ ইন ওটি টেকনলজি ইয়াতে আপোনালোকৰ 30টা সিট আছে বেটছ ইন এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ ইয়াতে আপোনালোকৰ 30টা সিট আছে বেটছ ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি ইয়াতে আপোনালোকৰ 60টা সিট আছে বেটছ ইন ব্লাড বেংকিং টেকনলজি ইয়াতে আপোনালোকৰ 20টা সিট আছে বেটছ ইন আইচিইউ টেকনলজি ইয়াতে আপোনালোকৰ 15টা সিট আছে বেটছ ইন ৰেডিঅ'গ্ৰাফি ইমেজিং টেকনলজি ইয়াতে আপোনালোকৰ 20টা সিট আছে বেচেলাৰ ইন ফিজিঅথেৰাপি ইয়াতে আপোনালোকৰ 30টা সিট আছে সৰ্বমুঠ আপোনালোকৰ 255টা সিট ইয়াতে আছে তো এটা কথাটো হল যে 255 সিটটো আপোনালোকৰ এটা কলেজৰ কাৰণে হয়নে না চাৰিটা কলেজৰ কাৰণে হয় সো তেওঁলোকে কোনো ধৰণৰ স্পষ্টকৈ লেখা নাই যে এটা কলেজৰ কাৰণে বা চাৰিটা কলেজৰ কাৰণে এই সিটখিনি দিয়া হৈছে সো যদি এটা কলেজৰ কাৰণে দিয়ে তেতিয়া হলে বহুত ভাল খবৰ আৰু যদি চাৰিটা কলেজৰ কাৰণে দিয়ে যিসকলৰ ৰেংক বেছি সেইসকলৰ কাৰণে বেয়া খবৰ আৰু তেওঁলোকে যদি ভাবে যে এই সিটখিনি আমি ডাবল কৈ ষ্টুডেন্ট লম সো ইয়াতে আপোনালোকৰ 500 প্লাস সিট হৈ যাব সো তেওঁলোকে কিবা কৰে কাউন্সেলিংত চোৱা যাব আপোনালোকে কাউন্সেলিং লৈ ৱেট কৰি থাকক ইয়াৰ পিছত আপোনালোকৰ মেইন ডকুমেন্টটো হৈছে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট এটো আপোনালোকৰ ভেৰি ইম্পৰ্টেন্ট লাগিবই ইটো নহলে আপোনালোকৰ কাউন্সেলিং বা এডমিশনটো আপোনালোকৰ কেনসেল হৈ যাব সো আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্ট পিআৰসি টো বনাই লওক যদি কাৰোবাৰ নাই আপোনালোকে সোনকালে বনাই ল'ব পাৰে কোৰ্টৰ পৰা বনাই ল'ব পাৰে সো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিলে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিঅ'